নিজে মৰিলে মোৰ ল'ৰা ছোৱালীকেইটা মোৰ বংশ পৰিয়াল চব চেচ হৈ গ'ল দেৱতা পূজা কৰিছিলো কিন্তু আজি সেই দেৱতাই মোক এই ৰূপ দিলে মোক গৰু 4 দিনৰ মূৰত গোহালি চক আপোনালোকে কি ব্যৱস্থা কৰি থৈছে তেওঁ নিজে মৰিলে মোৰ ল'ৰা ছোৱালীকেইটা মোৰ বংশ পৰিয়াল চব চেচ হৈ গ'ল মোক চব চাফা কৰি থৈ গ'ল তেওঁ ভাল কামৰ ভিতৰত সৰু বেয়া বোলে মোক চেচ কৰি থৈ গুচি গ'ল তেওঁ ইমান ডাঙৰ এটা ভুল কৰিলে তেওঁ কেনেকে ভাবিলে এনেকুৱা ডাঙৰ জঘন্য নিকৃষ্ট কাম এটা কৰি তেওঁ বাচি যাম বুলি কেনেকে ভাবিলে যদি ময়ো জানিলোহেঁতেন পিছত মই আপোনালোকক মই নিজেই জনালোহেঁতেন এই কথা তেওঁ যদিও বাচি যাম বুলি ভাবিছিলে মই জনা হ'লে মই পিছত নিজে মই জনালোহেঁতেন এই কথা মই নিবিচাৰো সেইটো মোৰ যেনেকে সন্তান আছে তেৰো সন্তান সেইটো তোমাৰো ল'ৰা ছোৱালী আছে তুমি এজনী ছোৱালীক তেনেকে দিবা নেকি তুমি কাৰোবাৰ লগত হেৰি হ'বলৈ আৰু এইটোও কওঁ ইমান দিনে তেওঁলোকৰ মাক বাপেকে কি একো নাজানিলে মই সেই কথা কি কৈছো ছোৱালীজনী 7 মাহ তেওঁৰ প্ৰেগনেন্সি আছে তেওঁ মাক বাপেকে মোৰ ছোৱালী যদিও তেওঁলোকে বিয়া হৈ গৈছে ছোৱালী মোৰ ঘৰত থকা অৱস্থাত 4 দিন তেওঁলোকে বাহিৰ নোলালে মই প্ৰশ্ন কৰোঁ তহঁতি কিয় বাহিৰ ওলোৱা নাই সিহঁতি হাঁহে মা তুমি কেনেকুৱা মই কেনেকুৱা কথা নহয় আজিকালি মই কাকো বিশ্বাস নকৰোঁ তহঁতি ছোৱালী হ'লেও মই তহঁতক কেনেকৈ বিশ্বাস কৰিম পিছত কয় মা তোমাৰ কথাতে আমি ভয় খাই গ'লোঁ আমি বাহিৰ ওলালোঁ কিন্তু তেওঁ মাকে আজি 7 মাহে কোনে জানিলেনে 7 মাহ দিনে কোনে জানে যদি প্ৰকৃততে তুমি জানিছিলা তুমি মোক আহি নকলা শিকিলে যে তোমাৰ মতাই এনেকুৱা কৰিছে তুমি কি ব্যৱস্থা লোৱা নকলা শিকিলে মোক আহি সঞ্জাই নিদিলা শিকিলে মোৰ ল'ৰাই কান্দিছে সেইদিনাখনি যদি মোৰ পাপাই তেনেকুৱা এটা ভুল কৰিছিলে তেনেকুৱা এটা হেৰি হৈছিলে কেলে আগতে আমাক কথাষাৰ নজনালে কেনেকে পাবলগীয়া হৈছে কওকচোন কি ভুলৰ কাৰণে পাইছে মোৰ ল'ৰাকেইটা সেইখিনি শাস্তি কি কৰিছিলে সিহঁতি কাৰ ঘৰত চুৰ কৰিছিলে কাৰ ঘৰত ডকাইত কৰিছিলে কাৰ ঘৰত ছোৱালী জোকাইছিলে দেউতাকৰ লগত এটা সম্পৰ্কটো কেনেকুৱা দেউতাকৰ কথা বতৰা পাতে নাপাতে পাতে মিছাটো কেলে কম দেউতাকে বহুত মৰমো কৰে দেউতাককো সিহঁতি বহুত ভাল পায় আপোনালোকে বিশ্বাস নকৰিব সেইজন মানুহক আমি ভগৱানৰ নিচিনা লক্ষী পূজাৰ দিনাখনি থালিত পানী লৈ ঘটিত পানী ভৰি ধুৱাই আমি প্ৰাৰ্থনা কৰি মূৰত মানি লওঁ তেখেতক দেৱতা পূজা কৰিছিলো কিন্তু আজি সেই দেৱতাই মোক এই ৰূপ দিলে মোক দুটা কথা ওচৰৰ মানুহে লগাই দিছে মোৰ ল'ৰাই দাবী কৰিলে মই কাক কি কৰিছিলো মই কাৰো এটা ফুটা বেছিও মই দাঙি নধৰো গম পাইনে কাৰোবাৰ ঘৰত ৰাতি কিবা এটা হ'ব দৌৰ মাৰি গৈ সিহঁতৰ বিপদত মই থিয় হওঁ প্ৰতিটো বিপদত মই মানুহ উদ্ধাৰ কৰোঁ